এটা আকৌ কন্ট্ৰভাৰ্চিয়েল কথা এটা কম এটা আজি নহয় কালি বোলে বলিউডৰ এক্টৰ গোবিন্দ দাহিয়াত মহ বলি দিছে বলি কিয় লাগে বলি নিজক দিয়া এইটো শক্তিপীঠ হয় কিন্তু কামাখ্যা মায়ে বলি নিবিচাৰে মই সদায় এইটো মই সবকে কৈ আছো বলি বিধানটো বন্ধ কৰা প্লিজ ইটছ লাইক মই নিজে দেখিছো আৰু মই এটা কথা কওঁ মই নেক্সট চিনেমাখন ষ্টাৰ্ট কৰিছো এটা বনৰীয়া মহ লৈ মই মহ এটা কিনিছো সি মোৰ হয় এতিয়া মই কান্দিম হাঁহিম তাৰ লগত তাক মই বলি দিব নোৱাৰো আজি এটা চিনেমাখন ডাঙৰ হ'ব ইটছ এ বিগ ফিল্ম মই হিন্দীত বনাম এখন হিন্দী নহয় ইংলিছতো বনাম যেতিয়া চিনেমাখনে কিবা এৱাৰ্ড পাব তেতিয়া সবাই হাত চাপৰ মাৰিব কিন্তু তাৰপিছত বনৰীয়া মহ বলি হ'ব নোৱাৰে মহৰ বলি হ'ব নোৱাৰে ইয়াত So stop it. I say it. আৰু মই চিধা কথা কওঁ মই সবকে কওঁ মই যদি বেয়া পাওঁ মই হাঁহ পুহিছিলো মই আগতে হাঁহ খাইছিলো পোহাৰ পিছত মই বন্ধ কৰি দিলো মই একেটা মুৰ্গী পোহা নাই এতিয়া কাৰণ মই খাব নোৱাৰা হৈ যাম মৰম লাগিলে তুমি খাব নোৱাৰা You cannot. এটা বস্তু দিছে মাছটো অবিৰম দিছে সব জেগাত আছে মাছ খাই থাকা এইবোৰ কাটি মাৰি খায় ভগৱান নিবিচাৰে কোনো বিচৰা নাই আজিলৈকে শিৱ বিচৰা নাই কামাখ্যা মা বিচৰা নাই কালীও বিচৰা নাই দুৰ্গা বিচৰা নাই বিষ্ণু বিচৰা নাই কৃষ্ণ বিচৰা নাই বলিটো বন্ধ হ'ব লাগে মই সদায় সঁচা কথা কওঁ চিধা কথা কওঁ মিছা কথা নকওঁ এটা কথা গম পাইছে নাই মই কামাখ্যা মন্দিৰত আছো মই কি গাই আছো ইয়ালৈ গাই আছো আৰু এটা কথা মই শ্বেয়াৰ কৰিব বিচাৰিছো যেতিয়া ইয়ালৈ খুব হিট আৰু গোটেইখন ফাটি আছে গোটেই বম্বে চম্বে মানে এতিয়া বম্বেত গণপতি পাতিছে গণপতি উৎসৱ তাতো বিৰাট ডাঙৰ আমাৰ ইয়াত যেনেকে আমাৰ দুৰ্গা পূজা হয় তাত 10 দিন 12 দিন হুলস্থুল হৈ যায় আৰু তাত মই দেখিলো গণপতি উৎসৱ চলি আছে তাত ইয়ালি বাজি আছে তেতিয়া মই ভাবিলো এটা কথা যে মিউজিক সংস্কৃতি কালচাৰ ইয়াৰ কোনো জাতি ধৰ্ম ভগৱান নাই ইটছ এ ষ্ট্ৰেইট থিং এটা এটা খুঁটাৰ নিচিনা এটা খুঁটা এজোপা গছৰ নিচিনা ই মেলি দিয়ে খালি তই যদি ল'ব পাৰ ল যদি ল'ব নোৱাৰ ইউ আৰ ডেড ইয়াত এইটো বন্ধ কৰক I tell you it's a fact আৰু মই কাষ্টিজমৰ বিৰুদ্ধে এইটো মই জানো কাঞ্চনজংঘা ওলালে সব বামুণ বিলাকে মোক বেয়া পাব মই বামুণ কিন্তু মই আজিলৈকে লগুণ মিঠা নাই মই কেতিয়াবা ছিঙি দিলো আৰু মই কাঞ্চনজংঘা দেখুৱাইছো কিয় লগুণ ছিঙে এটা ল'ৰাই মোৰ দেউতা বামুণ হ'ল বুলি মই বামুণ নহয় লগুণটো এটা চাৰ্টিফিকেট হয় ইটছ এ চাৰ্টিফিকেট 9টা গুণ পাব লাগিব তেতিয়াহে লগুণ পায় এনেই পুতেক হলে লগুণ নাপায় শিৱ ব্ৰাহ্মণ নহয় কিন্তু বাট হি ইজ এ ব্ৰাহ্মণ হি ইজ এ ট্ৰাইবেল ৰাৱণ হি ৱাজ এন asura but he developed that চাৰ্টিফিকেট পাইছে PhD পাইছে এজ এ লগুণ তেখেতৰ কলাক আমি ভালে মানে যথেষ্ট সন্মান কৰোঁ কিন্তু তেখেতে আজি যিটো বিতৰ্ক সৃষ্টি কৰিলে বলি আৰু কামাখ্যা মন্দিৰত এই শক্তিপীঠত বলি আৰু লগুণলৈ লগুণ মানে এইটো এটা বস্তু সাধাৰণ বস্তু নহয় তেখেতে আমাক এইটোৰ বিষয়ে ক্লিয়াৰিফিকেশ্যন দিব লাগিব বলিৰ বিষয়ে আৰু প্লাছ লগুণৰ বিষয়ে লগুণটো লৈ তেখেতে ইমান আজি পাব্লিকলি এনাউন্স কৰি দিছে তেখেতে আমাক ক্লিয়াৰিফিকেশ্যন দিব লাগিব এইটো ক্ষেত্ৰত শাস্ত্ৰ জ্ঞান যদি আছে তেখেতে আহক দেৱালয়ত আমাৰ পণ্ডিত আছে তেখেতে আহি ক্লিয়াৰিফিকেশ্যনটো দিয়ক কলে তেওঁ ভাল কৰে তেওঁ সন্মান কৰে সেই বুলি তেওঁ আনৰ ভাল পোৱাটো এনেদৰে তেওঁ ব্যৱহাৰ কৰিব নাপায় আৰু আজি চাওক আজি যদি আমি কামাখ্যাত আমি ডাঙৰ হৈছো আমি ইয়াৰে ছোৱালী ইয়াৰে বোৱাৰী তেনেকুৱা হয় যদি আমি মাৰ ওচৰত যদি তেওঁক যদি আমি ডাঙৰ কৰো কেতিয়াও মায়ে আমাক কেতিয়াও হেৰি নকৰে আজি মাতকে তেওঁ কোনো ৰাজাই ডাঙৰ নহয় ব্ৰাহ্মণৰ পুতেক ব্ৰাহ্মণ নহয়
তেওঁ চোলা খুলি দেখাইছে মই আজিলৈ লগুণ তেওঁ লগুণক শ্ৰদ্ধা কৰিব নোৱাৰে বুলি আমাৰ ব্ৰাহ্মণ সমাজে লগুণক শ্ৰদ্ধা কৰে কিন্তু সকলোতকৈ ডাঙৰ কথা তেওঁ যদি বধ ঠাকুৰৰ পুতেক হয় তেওঁৰ কিয় বধ ঠাকুৰ হৈছে জুবিন কিয় বধ ঠাকুৰ তেতিয়াহ'লে আৰু ইয়াতে এইখিনিতে কওঁ তেওঁ ইয়াতে আহি কামাখ্যা বাকী ৰাইজক ক্ষমা খুজিব লাগিব